Hey guys, good morning, good afternoon and good evening. এতিয়া বাৰু ইভিনিং হৈছে কিন্তু ভিডিঅ'টো কেতিয়া আপলোড হয় নাজানো। মৰ্নিঙত হ'ব নে ইভিনিঙত হ'ব নে আফটাৰনুন হ'ব। আকৌ এবাৰ স্বাগতম কৰিছোঁ জনাইছোঁ নতুন ভিডিঅ'লৈ। চাই থাকক ভিডিঅ'টো শেষলৈকে। আজি সোনকালে দোকান বন্ধ কৰিলোঁ। বন্ধ কৰাৰ কাৰণটো হ'ল কি আজি গাঁৱত এটা বিয়া আছে। গাঁৱত নহয় অকণমান দূৰত 2 কিলোমিটাৰমান দূৰত হয়। বিয়া খাবলৈ যাম বুলি ভাবি আছোঁ কি হয় চাওঁ। গা পা ধুই লওঁ আৰু বজাৰ কৰিব লাগিব দোকানৰ খৰচ। চাই থাকক ভিডিঅ'টো শেষলৈকে। গা পা ধুই চাওঁ যদি সময় মিলে নিশ্চয় বিয়াত যাম, দেখুৱাম বিয়াৰ কইনাক দেখুৱাম, দৰাক দেখুৱাম। চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু যদি চেনেলটো নতুন আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিবা সৰু ভাইটি হিচাপে। সেইটোৱে ৰিকুৱেষ্ট আৰু বেলেগ একোৱে ৰিকুৱেষ্ট নাই। ছাবস্ক্ৰাইব লাগে সোনকালে 1K কৰি দিয়া আকৌ আপোনালোকে নিশ্চয় কৰি দিব লাহে লাহেকৈ। জানো নতুন নতুন ইউটিউবাৰবিলাকে বহুত কষ্ট কৰি আগবাঢ়ি যায়। কিনো কৰিম, বহুত ষ্ট্ৰাগল আছে ইয়াত, কিনো কৰিম। চাই থাকক এই ইফালেদি হয়তো সূৰ্যৰ পোহৰ পৰিছে দেখি নাপাব পাৰে, মোক ভালকৈ ক'লা ক'লা দেখিব পাৰে। ইফালেদি দেখুৱালে অলপ ক্লিয়াৰ হ'ব পাৰে। ধান কাটি দিলে চব খালী খালী হৈ গ'ল পথাৰ। এতিয়া কাটি আছে, ইফালে কাটি আছে এটা মামাই অকলে, ইফালে দুজন কাটি আছে অকলে। ভিডিঅ'টো একেলগে এইটো আমাৰ ঘৰৰ পিছফালৰ পথাৰ। এতিয়া ঘৰত গৈ গা পা ধুওঁ কি হয়, যদি সময় মিলে নিশ্চয় লগ পাম। উঠিলেও এইটো আমাৰ আপ, ঘৰৰ পিছফালৰ আপটো এইটোৱে আপ হয়। সেইটো দুখীয়া মানুহৰ ঘৰ এনেকুৱা বেৰ, বাঁহৰ বেৰ, অলপ টিনৰ বেৰ আছে ইফালে। এইটো আমাৰ বাঁহৰ থোপ। ঘৰত গৈ গা পা ধুই লওঁ চাওক কি হয়। প্লিজ ছাবস্ক্ৰাইব কৰি দিবা ভাইটি হিচাপে। 1 টকাও নালাগে নহয় ছাবস্ক্ৰাইব কৰিবলৈ, কৰি দিবা আকৌ। এই আমাৰ ঘৰৰ আগফাল পিছফাল বাউণ্ডাৰী দেখুৱাইছোঁ। ইফালে ঘৰটো আছে। তো সিগুণৰ গছ দুটা, কঁঠালৰ গছ চাওক। চাই থাকক লগ পাম ন কি। আহি পালোঁ বাৰু ঘৰত। এইটো মোৰ নিউ ফেমিলি চাওক। এতিয়ালৈকে নামাকৰণ হোৱা নাই বাৰু। কি নাম ৰাখিম কৈ দিবা কমেণ্টত, কি নাম ৰাখিলে ভাল হ'ব বাৰু। ৰাখি দিছোঁ ইয়াত মেকুৰী কুকুৰাই একদম লেতেৰা কৰি দিয়ে বহি বহি। ইয়াৰ নামটো কি ৰাখিম নিশ্চয় কমেণ্টত জনাই দিব। ইয়াত লিখি দিব লাগিব নাম, ইফালে ইনষ্টাগ্ৰাম হেণ্ডেল এণ্ড ইউটিউব এণ্ড ফেচবুক। এতিয়া ঘৰত আহি পালোহি, ৰেডি হৈ ল'লোঁ, গা পা ধুই কিনে যাবলৈ ল'লোঁ। এয়া আমাৰ লগ পাই আছোঁ ডাইৰেক্ট বিয়াত না কি কোৱা। ছাবস্ক্ৰাইব কৰি দিবা আকৌ ভাইটি হিচাপে। কেতিয়াবা হোম টুৰ দি দিম বাৰু, আমাৰ হোম টুৰটো কোন কোন ক'ত থাকে, কেইজন পৰিয়াল চব দি দিম। জবা ফুল চাই লওক না কি কোৱা বন্ধুসকল। লগ পাই আছোঁ ডাইৰেক্ট বিয়াত। এতিয়া বাৰু হেলমেট লৈ নাযাওঁ ওচৰত, নহ'লে দেখুৱালোঁ হয়। হেলমেট লৈ যাব দৰকাৰ নাই, ওচৰত হয় একদম 2 কিলোমিটাৰ, মাত্ৰ 2 কিলোমিটাৰ। চাই থাকক লগ পাই আছোঁ ডাইৰেক্ট বিয়াত। তো ফাইনেলি আহি পালোঁ। গিফ্ট ল'লোঁ কিবা এটা, বেছি ডাঙৰ গিফ্ট নহয় বাৰু। ইয়াৰ বিয়াৰ দৃশ্য চাওক। ইয়াতে বাৰু এইটো বিয়াৰ ঘৰ বাৰু। ইয়াত পাৰ্কিং ৰাখি দিছে। ইয়াত ভিডিঅ'টো শেষলৈকে দৰা কইনাক নিশ্চয় দেখুৱাই থাকিম। পালোঁ
Anta. তো গেট দি আহিলোঁ দৰা কইনাক এতিয়া ভোজন কৰিবলৈ গৈ আছোঁ ইফালে হ'ল ভোজন হাউচ কাৰ্যালয় ইফালে খোৱা দোৱাৰ কাৰ্যালয় ইফালে হয় গেট চেট দি খাবলৈ গৈ আছোঁ তো চাওঁ ইয়াক খোৱাৰ অনুষ্ঠান হয় আহি বহিলোহি পাৰ্টিচিপেটটো ভালে কৰিছে চাওক তামোল মেইন তামোল খাই ল'লোঁ এতিয়া তামোলটোৱে মেইন তো আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ বাৰু ইমানতে সামৰণি মাৰিব লাগিব যাব লাগিব ঘৰত তো লগ পাইছোঁ নতুন এটা ভিডিঅ'লৈ নতুন এটা লোকেশ্যন আজিলৈ গুড নাইট বাই ছাবস্ক্ৰাইব কৰি দিবা ছাবস্ক্ৰাইব ভাইটি হিচাপে বাই দেই